अल्लाहु 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 ভিডিওলে আপোনালোকক স্বাগতম জনাইছো মই হল জয়নাল দিন আপোনালোকে চাই আছে জয়নাল ব্লগস ইউটিউব চেনেল সো গাইস আজি এনেকুৱা এটা মানুহৰ লগত ব্লগ ধৰিব আহিলো এই মানুহজনৰ মাজত কি প্ৰতিভা লুকাই আছে আপোনালোকৰ মাজত তুলি ধৰিবলৈ চেষ্টা পুনে পুনে হিয়তৰ ৰুমত আহি সোমালো সো মানুহজনক চিনাকি কৰিবলৈ গৈছো ইয়া ভালে আছে ন ভাল আছে আমি যিজন দাদা আছে চিনাকি কৰাবলৈ গৈছে আপোনালোকৰ মাজত ইয়াৰ মাজত বহুত প্ৰতিভা লুকাই আছে নকলেতো বাপক প্ৰতিভা যিখিনি আছে পখা নকৰিলে আমি গম নাপাম আপোনাৰ নামটো জনাব আৰু আপোনাৰ ঘৰটো ক'ত জনাই দিয়ক মোৰ নাম শাহজাহান আলী মোৰ ঘৰটো দনচেৰি মই থাকো শিলগুৰি থাকে अल्लाहु 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 ये जुमी जब न थी ये जहां जब न था चांद सूरज न थे आसमां जब न था ये जुमी जब न थी ये जहां जब न था चांद सूरज न थे आसमां जब न था और राजे हक भी किसी पर आया जब न था राजे हक भी किसी पर आया जब न था तब न था कुछ यहाँ तब न था कुछ यहाँ था मगर तू ही तो अल्लाह 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 अल्लाहु 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 माशाल्लाह बहुत धुनिया के गाले बहुत प्रतिभा लुकाই আছে बहुत ভাল লাগিল थैंक यू এনেকে আগবাঢ়ি যাক এটা শুনিলো আৰু এটা শুনিম ইচ্ছা গৈ আছে সো আৰু এটা গাই শুনাই দিব নেকি শর্টকে গলে হবো ठीक है मरहबा 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 है मरहबा 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 मरहबा इमाम मेहदी मरहबा ईसा मसीह मरहबा इमाम मेहदी मरहबा ईसा मसीह बाजों में ज्यादा ताकत लेके बाहर आने वाला है कुदरत वाला ताकत लेके बाहर आने वाला है इमाम मेहदी ईसा मसीह तशरीफ लाएंगे दीन वाला आएंगे दीन लेकर आएंगे ताकत वाला आएंगे दज्जाल को मिटाएंगे तब तलक दुनिया में दीन अच्छे से फैल जाएंगे तब तलक दुनिया में दीन अच्छे से फैल जाएंगे मरहबा इमाम मेहदी मरहबा ईसा मसीह मरहबा इमाम मेहदी मरहबा ईसा मसीह वाव बहुत धुनिया गाले মনটো এনেকৈ লাগি আছে কিবা এটা শান্তি পাই আছো এনেকে আগবাঢ়ি যাক আৰু আমাৰ যিবোৰ অডিয়েন্স আছে আপোনালোক অলপ মৰম ভালপোৱা দিব সো দাদাৰ চেনেলৰ লিংকটো মোৰ ডেসক্ৰিপচন বক্সত লিংক দিয়া থাকিব সো আপোনালোকে যাই কিনে ভিজিট কৰিব ভাল ভাল ভিডিও দি আছে ভাল ভাল ভিডিও সদায় আহি থাকিব না ইনশাআল্লাহ আহি থাকিব সো আপোনালোকে আমাক যেনেকে মৰম ভালপোৱা দি আছে তেনেকে মৰম ভালপোৱা দিব সো গাইস আৰু এটা কথা সাবস্ক্রাইব এটা মাৰি দিলে যেন টকাৰ প্ৰয়োজন নহয় কাৰণ এটা মানুহে এটা ভিডিও বনাব গলে বহুত কষ্ট হয় আপুনি ইউটিউবৰ বাহিৰত বেলেগ কিহৰ লগত জড়িত আছে মোৰ কাপোৰৰ বিজনেস আছে অলপ কাপোৰৰ বিজনেস হয় এনেতো আপোনাৰ ঘৰ ধুনচুৰিত হয় আপুনি শিলগুৰি বজাৰতে দোকান কৰি আছে ইনশাআল্লাহ এনেকে আগবাঢ়ি যাক আছো আৰু কোনোবাই যদি ভিডিও চাই দাদাহঁতৰ লগত যদি যোগাযোগ কৰিব খোজে তেনেহলে কৰিব পাৰিব বজাৰতে থাকে
শিলপুৰী বজাৰৰ এড্ৰেছ দোকানটো ক'ত আছে এড্ৰেছটো দি দিব দোকানটো মেইন গলিত মাজত আছে দুইফালে খোলা আছে দোকানটো এইটোৱে যেটো আমাৰ ইছলাম ধৰ্মৰ কোৰাণ শৰীফ পবিত্ৰ গ্ৰন্থ বুলি আমি ক'ব পাৰো তাৰ পৰাটো আপোনাৰ তাৰমানে কি কেৰাত আমাক শুনাই দিব নেকি কেৰাত গোৱা নহয় কেৰাত তেলাওয়াত কৰা হয় ঠিক আছে বিসমিল্লাহির রহমানির রহিম ইয়াসিন ওয়াল কুরআনিল হাকীম ইন্নাকা লামিনাল মুরসালিনা আলা সিরাতিম মুস্তাকিম মই ভবা নাছিলো যেন আমাৰ শিলপুৰীত এনেকুৱা প্ৰতিভা মানুহ আছে সো বহুতখিনি দাদা আমাৰ কাৰণে কষ্ট কৰিলে কাৰণ গৰমৰ মাজত ইমানখিনি যে কেৰাত আৰু নাট পাত কৰি আমাৰ মাজত শুনালে বহুতখিনি ভাল লাগিল সো আজি ভিডিওটো ইয়াতে সমাপ্ত কৰি আছো ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন জায়গাত নতুন ঠাইত নতুন ভিডিওত আকৌ লগ পাইছো জয় অসম